হেল্ল' গাইজ, আজি মই মৰ্ণিঙতে ওলালোঁ অফিচৰ কাম এটা চাবলৈ বুলি। স্কিম এটা নতুনকৈ চলি আছে, ফিচাৰী হয় এইটো এইটো পাৰটো গাঁঠিছে আৰু নতুনকৈ এয়া দেখিছে নহয়। এয়া গৈ আছোঁ, এই ওপৰত যে দেখিছে এয়া মই হয়। এয়া গৈ পেলাই মানে চাই আছোঁ, ওপৰত নুঠিলে তলৰ পৰা দেখা নাযায়। চ' অলপ কষ্ট কৰি হ'লেও উঠি দিছোঁ আৰু হাইটটো আছে 10 ফুটমান আছে, অলপ কষ্ট হৈছে উঠিবলৈ। একে পৰো হৈ গৈছোঁ, তথাপি মানেতো চাবই লাগিব ন, কামটো অফিচৰ হয়। মেজাৰমেণ্টখিনিও লোৱা হ'ল, সেইখিনি বাৰু আপোনালোকক দেখুওৱা নহ'ল আৰু এয়া আৰু আমাৰ কলিগৰ লগত গৈছে, মোৰ কলিগ হয়, তেওঁ কথাখিনি বুজাই আছোঁ আৰু এয়া সেয়া পৰো হৈ গৈছোঁ মানে হাইটটো আছেতো, গতিকে নেক্সট কি কাম কৰিবলগীয়া আছে সেইখিনি তেওঁলোকক বুজাই দিয়া হৈছে আৰু বুজাই আছোঁ মই। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব। ইউটিউবত ছাবস্ক্ৰাইবো কৰি দিব। সেয়াই আৰু দেখিছে নহয়, আমাৰ এই আৰু অলপ পথাৰৰ মাজত আৰু